ঐ পাগলী তোৰ আৰু মোৰ মাজৰ ৰিলেশ্যনটো যাতে সদায় একেদৰে থাকে তইচোন জানই মই তোৰ বাহিৰে কাকো ভাল নাপাওঁ আৰু কাকো ভালো নালাগে তই কিন্তু মোৰ লগত সদায় থাকিবি দেই বাৰু সেইবোৰ কথা এতিয়া বাদ দেচোন আজি মই বহুত ডাঙৰ সপোন এটা দেখা পালো জাননে কি কি সপোন দেখিছ তই শুন তেনেহলে ঐ কিয় মাতিছিলি ক তোক কথা এটা ক'বলৈ মাতিছিলোঁ মই কি কথা মোৰ ভণ্টিৰ বিয়া ঠিক কৰিছোঁ কি ভণ্টিৰ বিয়া ঠিক কৰিছ অঁ আমাৰ বিয়া ঠিক কৰিব আৰু ভণ্টিৰ বিয়া ঠিক কৰিছ এইটো আকৌ কি কথা তাইক ঘৰৰ পৰা বিয়া দি ওলাই দিলেহে আমি আমাৰ বিয়াৰ কথা ভাবিব পাৰিম তই যি ভাল দেখ তাকে কৰ হে দে তুই এতিয়া ঘৰত যা ময়ো এতিয়া ঘৰত যাওঁ অঁ দে যা পিছে ভণ্টি তোৰ লগত মোৰ কথা এটা আছিলে কি কথা আছিল দাদা তোৰ কাৰণে ল'ৰা ঠিক কৰিছোঁ কি তই মোৰ মতেই বিয়াত বহিব লাগিব আৰু মোৰ এইটোৱেই শেষ সিদ্ধান্ত তই মই নজনাকে ইমান ডাঙৰ সিদ্ধান্ত এটা লৈ পেলালি যে সেইবোৰ মই নাজানো তই মোৰ মতেই বিয়াত বহিব লাগিব হেল্ল' হেল্ল' হয় আপুনি আহিব পাৰিবনে আজি ভণ্টিৰ কথাটো আলোচনা কৰিব লাগিছিল নহয় আজি এই কথাটো যে ৰ'ব মই আপোনাৰ তাত যাই আছোঁ হয় তেন্তে আহক আপুনি কথাটো মানে এইটোহে নেকি ল'ৰাজন মানে আজি আহিব নহ'লে পৰিস্মিতাক ফোন কৰি ল'ৰাজনক এতিয়াই লগ ধৰিব লাগিব অ' মা মই আগতে দেৰি হ'ব তুমি ভাতকেইটা খাই ল'বা এইখন আছে গাড়ীখন আহিছে ৰ আপুনিয়ে পল্লৱ নেকি হয় আমি নিব ভণ্টি নেকি হয় আহা নহ'লে গাড়ীতে বহা নাই কথা এটা সুধিবলৈহে আহিছিলোঁ মই ল'ৰাজনক ভাল পাওঁ সিয়াৰ লগত ৰিলেশ্যনশ্বিপত থকা মই 5 বছৰেই হ'ল আৰু সিয়াৰ বাহিৰে মই কাৰো লগত বিয়া হ'বও নোৱাৰোঁ আপুনি যেনেকৈ আহিছে তেনেকৈ উভতি যাওক মোৰ ৰিকুৱেষ্টটো যেন একচেপ্ট কৰে হ'ব দিয়া তোমালোকৰ মাজত কেতিয়াও নোসোমাম মই এতিয়া আমি আহিছোঁ ড্ৰাইভাৰ ব'লা আমি যাওঁ আপুনি আহিম বুলি কৈ নাহিলে যে মই বাট চাই আছোঁ আপোনালৈ মই বেলেগ কাম এটাত যাব লগা হ'ল আজি নাযাওঁ দিয়ক হয় নেকি ঠিক আছে দিয়ক তেনেহ'লে হেল্ল' ক'ত আছ তই এতিয়া আছোন আমাৰ ঘৰলৈ মানে বাটলৈ মই এটা বহুত ডাঙৰ প্ৰব্লেমত পৰিছোঁ জাননে কি প্ৰব্লেমত পৰিছ তই ঠিক আছে মই গৈ আছোঁ ৰ ঠিক আছে হ'ব দে ইমান দেৰি হ'ল সি আহিয়ে পোৱা নাই যে ইমান দেৰি কৰিছোঁ যে তই নাই মই তাতে চকতে বহি আছিলোঁ আৰু আহোঁতে চাইকেলখনৰ লৈ আহিব নহ'ল বাৰু সেইবোৰ কথা এতিয়া বাদ দেচোন আচল কথালৈ আহোঁ আজি জান দাদাই সকলোবোৰ শেষ কৰিব ওলাইছে আমাৰ ভালপোৱাৰ মূল্যই নাইকিয়া কৰি দিলে আৰে কি ক'ব ওলাইছ ভালদৰে ক না মই একোৱে বুজি পোৱা নাই শুন তেনেহ'লে তইতো জানই ন মই তোক কিমান ভাল পাওঁ দাদাই মোৰ কথা জানিও বেলেগৰ লগত বিয়া ঠিক কৰিছে কি তোৰ দাদাই ইমানখিনি তললৈকে নামিব বুলি মই সপোনতো ভবা নাছিলোঁ ব'ল তই আৰু এইখন ঘৰত থাকিব নালাগে কিন্তু ক'লৈ আমি দুটা য'তে পাওঁ ততে থাকিম
আৰে ভণ্টি তই ইয়াত যে আৰু তই কি কৰি আছা ইয়াৰ লগত এইটো টাইমত আৰু তোৰ ইমান সাহস হা দাদা ইয়াক নামাৰিবি আৰু ভণ্টি তই উঠ তোৰ ইমান সাহস কেনেকে হ'ল মই সঁচাকৈ বহুত ভাল পাওঁ এৰি দে দাদা দাদা মই সঁচাকৈ বহুত ভাল পাওঁ দাদা ময়ো ইয়াক বহুত ভাল পাওঁ মই ইয়াৰ অবিহনে থাকিব নোৱাৰোঁ দাদা মই জীয়াই থকা দিনকেইটা ইয়াৰ লগতে থাকিব বিচাৰোঁ দাদা প্লিজ দাদা আপোনাক হাতযোৰ কৰি গৈছোঁ আপুনি আমাৰ মাজত নোসোমাব তহঁতে কি ইজনে সিজনক বহুত ভাল পাওঁ অঁ দাদা বহুত ভাল পাওঁ তই ৰাখিব পাৰিবি অঁ ৰাখিব পাৰিম মোক কথা দে অঁ কথা দিলোঁ আপোনাক আৰু তুমিও কথা দিয়া সদায় সুখত থাকিবি শুনিলি এতিয়া অঁ মই তোৰ বাহিৰে কাকো ভাল পাব নোৱাৰোঁ আৰু কাৰো হ'বও নোৱাৰোঁ বল বল এতিয়া ইয়াৰ পৰা যাওঁ বল বল মায়া চাগে ঘৰত বিচাৰি আছে মোক